নমস্কাৰ বন্ধুসকল অসম পুলিচত বাৰে বাৰে আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব কিয়নো যোৱা ভিডিঅ'ত যিকোনো ভিডিঅ' সদায় পাই থাকিব আৰু বন্ধুসকল আজি প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ো আজি প্ৰথম কুৱেশ্যন কোনখন ঘোষাক হাজাৰ ঘোষা বুলি কোৱা হয় বন্ধুসকল প্ৰতিটো প্ৰশ্নত 5 ছেকেণ্ডকৈ সময় থাকিব আপোনালোকে পাৰিলে কমেণ্ট কৰি জনাব আৰু উত্তৰটো মই দি যাম উত্তৰটো হৈছে নামঘোষা কাণখোৱা গ্ৰন্থখন কোনে ৰচনা কৰিছিল কাণখোৱা গ্ৰন্থখন ৰচনা কৰিছিল কোনে উত্তৰ শ্ৰীধৰ কন্দলী 2019 চনত G20 সন্মিলন ক'ত হৈছিল উত্তৰটো ওচাকা 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি লাভ কৰিছিল উত্তৰ জয়মতী নামঘোষা কোনে ৰচনা কৰিছিল নামঘোষা কোনে ৰচনা কৰিছিল সকলোৱে জানে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ হ'ল মাধৱদেৱ তাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল এইটো এটা সহজ প্ৰশ্ন অসম পুলিচত বাৰে বাৰে আহি থকা দেখা পোৱা যায় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বাগৰুম্বা নৃত্য কাৰ সময় আৰম্ভ এনচাৰ বড়োসকলৰ ৰিয়ান পৰাগ কোন হৈ আচলতে সুধিছে এইটো সকলোৱে জানে ৰিয়ান পৰাগ এজন আমাৰ অসমৰ ক্ৰিকেট খেলুৱৈ হয় শিৱসাগৰৰ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰ 1765 চনত কোন ঠাইত অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে অতি গুৰুত্বপূৰ্ণ আৰু সহজ কুৱেশ্যন দেৰগাঁৱত বন্ধুসকল যদি ভিডিঅ' চাই ভালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ জয় অসম ধন্যবাদ